গাইজ চাওকচোন, এয়া ছাগলী মুৰ্গী গাহৰি একেলগে থাকিলে মানে কিমান ধুনীয়া লাগে। এইকেইটাই হৈছে মোৰ গাহৰিকেইটা। ঐ টিকলা আহ। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো মোৰো ভাল। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আকৌ আহিছোঁ ফাৰ্মত। এতিয়া আজি মই আপোনালোকক এটা বেলেগ লোকেশ্যনত ছাগলীকেইটা দেখাম। আমাৰ ছাগলীকেইটা ক'ত চৰি থাকে, ক'ত কেনেকৈ খাই থাকে, সেইখিনি বস্তু আপোনালোকক মই এতিয়া দেখুৱাম। ইয়াত ছাগলীকেইটা দেখাই আছোঁ। এয়া মোৰ পিছফালে দেখি পাইছে, ধুনীয়াকৈ ছাগলীকেইটা চৰি খাই আছে। এয়া চবফালে ইমান ধুনীয়া। আমি ইফালে এৰি দিওঁ ছাগলীকেইটা, মানে এইখিনি চবফালে ইফালেও খেতি সিফালেও খেতি, চবফালে খেতি, মাজতে এইখিনি জেগা আমাৰ ছাগলীৰ কাৰণে বুলিয়ে ক'ব পাৰি। মাটিখিনি বেলেগৰ, কিন্তু ইয়াতে গৰু ছাগলী ধুনীয়াকৈ দিব পাৰোঁ। সেইকাৰণে আমাৰ এইখিনি জেগা ধুনীয়াকৈ থৈ দিয়া হৈছে। তো এতিয়া ছাগলীকেইটা ইয়াত চৰি আছে। গাইজ, এই যে আমাৰ এইটো গলুমলুটো দেখিছে, এই গলুমলুটো কালিৰ পৰা আমাৰ নিৰুদ্দেশ হৈ আছিলে। কালি এনেকুৱা দুপৰীয়া টাইমতে মাকৰ লগত ধুনীয়াকৈ চৰিব গ'ল, এইফালে গ'ল। এইফালে যাওঁতে মানে সি কেনেকৈ বা জংঘলৰ মাজত থাকি আহিলে ক'ব নোৱাৰোঁ। ৰাতি আমি 7টামান বজালৈকে ইয়াক বিচাৰিলোঁ। ইয়াক বিচাৰি নাই পোৱা। তো আমি ভাবিলোঁ কুকুৰ চুকুৰে কিবা খাই দিলে নেকি। তো আমি ইমান আৰু বৰ বেছি বিচাৰ খচাৰ কৰা নাই, যিহেতু ৰাতি 7টালৈকে বিচাৰিলোঁ, তাৰ কোনো গমগতি নাপালোঁ। সেইবাবে ভাবিলোঁ আৰু নাপাওঁ আৰু বুলি তাক আমি আশা বাদে দিলোঁ। তাৰপিছত আজি দুপৰীয়া মাকে যেতিয়া গৈছে ঘাঁহ খাবলৈ, আকৌ মাক সিফালে গৈছে। তো সেইফালে যাওঁতে মানে কেনেকৈ বা সি গম পাইছে যে মাক গৈছে বুলি। তো সিও মাত লগাইছে, মাকেও মাত লগাইছে। তাৰপিছতে কেনেকৈ বা জংঘলৰ ভিতৰৰ পৰা সি কেনেকৈ ৰাতিটো কেনেকৈ থাকিলে, কি খালে কি নাখালে নাজানো আৰু। ই জন্ম হোৱা মাত্ৰ এসপ্তাহে হৈছে। তো চাওকচোন কিমান গলুমলু, ইমান মৰম লগা এইটো আমাৰ গলু। তো ভাগ্য ভাল আছিলে, আমি তাক বিচাৰি পালোঁ। আমিতো আশা বাদে দিছিলোঁ নাপাম আৰু বুলি। তো ভগৱানৰ কৃপাত বিচাৰি পালোঁ, ভাল লাগিলে। যিহেতু ইমান মৰম লাগে, ছাগলী পোৱালিটো নাইকিয়া হৈ গ'লে বেয়া লাগে ন অলপমান। মই যে পোৱালিটো লৈ আছোঁ, মোৰ ওচৰত আহি চবেই ৰেডি হৈ ৰখি আছে। সি দেখিছেনে, এয়া মাকো ৰখি আছে, এজনী মাক, আৰু এইটো বাৰবাৰীজনীও আহিছিলে মোৰ ওচৰলৈ। আৰু কি কয়, এয়া সিও বেবাই আছে ধুনীয়াকৈ গাখীৰ খাবৰ কাৰণে। তো মই ইয়াক এতিয়া এৰি দিওঁ, যা যা। তো গাইজ, বাৰবাৰীৰ ভিতৰত মোৰ এতিয়া এজনীয়ে বাকী ৰৈছেগৈ, কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ এজনে মোক কণ্টেক্ট কৰিলে। কণ্টেক্ট কৰি পেলাই বাৰবাৰী ফেমেল এটাই আৰু মেল এটাই লৈ গ'ল। আৰু মোৰ বাৰবাৰী ছাগলী এতিয়া বৰ্তমান মথুৰাৰ পৰা আহি আছে। যদি কাৰোবাক লাগে তেনেহ'লে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু কি কয়, মোক কেইজনমান ছাবস্ক্ৰাইবাৰে সুধি আছিলে যে লোকেলৰ ভিতৰত ভাল জাতৰ পাম নেকি। ভাল জাতৰ পাব আপোনালোকে, কিন্তু বৰ্তমান মোৰ লগত নাই। কেইটামান আছিল, সেইকেইটা মোৰ চেল হৈ গৈছে। আৰু হ'ব, আপোনালোকে যদি এতিয়া বৰ্তমান নাপাব, কেইদিনমান ৰখিব লাগিব। তো বাৰবাৰী যদি আপোনালোকক কাৰোবাক লাগে, তেতিয়াহ'লে বাৰবাৰী মোৰ লগত যোগাযোগ কৰিব পাৰে। বাৰবাৰী যিহেতু মোৰ আহি আছে, এতিয়া মথুৰাৰ পৰা আহি আছে, আৰু 2-4 দিন ভিতৰত মোৰ ঘৰত আহি পেলাই পাই যাব বাৰবাৰী ছাগলী। তো গাইজ, মই বহুত দেৰিকৈ ভিডিঅ' দিয়াৰ বাবে আপোনালোকে বেয়া নাপাব, যিহেতু মোৰো ঘৰত অলপ সমস্যা। তো ছোৱালীজনীও বহুত সৰু হৈ আছে, মানে ঘৰতো যিহেতু আমাৰ মানুহ নাই, চবফালে নিজে কৰিব লগা হয়। সেইকাৰণে মই ভিডিঅ'কেইটা দিওঁতে অলপ দেৰি হয়। তো মই যিমান পাৰোঁ তো মই দিবলৈ চেষ্টা কৰোঁৱে, কিন্তু নোৱাৰোঁ। ছোৱালীজনী ঘৰত ৰাখি দিব লাগে, নহ'লে বা হয়তো আকৌ ফাৰ্মত লৈ আহিব লাগে, তেতিয়াহে মই ভিডিঅ' বনাব পাৰোঁ। তো মই যোনদিনাখন সময় সুবিধা মিলাব পাৰোঁ সেইদিনাখনে আহোঁ। তো গাইজ, মই আপোনালোকক আৰু এটা বস্তু দেখুৱাই নাছিলোঁ। আগৰ ভিডিঅ'কেইটাতো মই দেখুওৱা নহ'ল। তো মই মানে বেছি দিন হোৱা নাই, 2-3 মাহমান হৈছে। মই গাহৰিও ৰাখিছোঁ 5টামান। তো গাহৰিকেইটা আছে এতিয়া, মই গাহৰিকেইটা আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এইকেইটাই হৈছে গাহৰিকেইটা। ইয়াতে ফেমেল আছে 4টা আৰু মেল আছে 1টা। তো এইকেইটাই হয় মোৰ গাহৰিকেইটা। মই আগৰ ভিডিঅ'কেইটাত আপোনালোকক ক'বলৈ পাহৰি গৈছিলোঁ আৰু দেখাবও পাহৰিছিলোঁ। তো আজি মই সেইকাৰণে আপোনালোকক এয়া দেখাই দিলোঁ। এইকেইটা হৈছে গাহৰি, আৰু গাহৰি ভিডিঅ' মই এক্সট্ৰাকৈ এটা মই বনাম, আপোনালোকে গাহৰি ভিডিঅ'টো পাব। তো আজি মই এনেই থুলমূলকৈ আপোনালোকক অলপমান দেখালোঁ। আৰু এয়া সিহঁতে এতিয়া দানা খাই আছে এয়া ধুনীয়াকৈ। আৰু ফাৰ্মৰ ভিতৰতে ৰাখোঁ বাৰু ইহঁতকো, বাহিৰত ক'তো ওলাই যাবলৈ নিদিওঁ। অলপমান এয়া বোকা চোকা, ইফালে পানী আছে, ইফালে বোকা চোকা ধুনীয়াকৈ লয়। ইয়াতে ধুনীয়াকৈ ফাৰ্মৰ ভিতৰতে ধুনীয়াকৈ খাই থাকে সিহঁতে ইয়াতে। আৰু এই যে আমাৰ এইটো মতাটো দেখিছে, এইটো যে বহুত হাৰামী।
ই মানুহ খেদে, মানুহ দেখা পালে হ'ল, ডাঙৰ সৰু কাকো নাচায়, সি যে পিছে পিছে একদম খুটিবৰ কাৰণে দৌৰি আহে ই। গাইছ, এয়া মোৰ পুখুৰীটো কমপ্লিট হোৱাগৈ নাই, পুখুৰীটো খান্দিছিলোঁ যে এইখিনি, এয়া কমপ্লিট হোৱাগৈ নাই। ঐ টিকলা আহ। এই আমডাল দেখিছে যে, এইডাল মই বজাৰৰ পৰা 100 টকা দি কিনি আনিছিলোঁ, মৰি মৰি যেনে তেনে বাচিছে এইবাৰ, সেইকাৰণে ধুনীয়াকৈ নেটেদি ইয়াত ধুনীয়াকৈ তাক বেৰি দিছোঁ। এইবাৰহে অকণমান যদি বাচে আৰু যদি আম লাগে আপোনালোককো দিম। গাইছ চাওকচোন, এয়া ছাগলী মুৰ্গী গাহৰি একেলগে থাকিলে মানে কিমান ধুনীয়া লাগে। ছাগলীয়েতো ঘাঁহ খায় আৰু লগতে এয়া গাহৰিয়েও এয়া ঘাঁহ খাই আছে, দেখিছেনে? তো গাইছ, আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, এতিয়া ঘৰলৈ যাব লাগে। তো ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰিবলৈ নাপাহৰিব। মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, যিহেতু মোৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ বাই বাই।